Guys, welcome to my channel Chiranjib Chungkrang blog. আজি আমি বুদ্ধ মন্দিৰ চাবৰ কাৰণে যাম। আমাৰ টিম আছে সবে আমি বুদ্ধ মন্দিৰ চাবৰ কাৰণে যাম। লকৰাৰ ভিতৰ সাইডত আছে বুলি কৈছে। আমি ইমানকে গম নাপাওঁ, কিন্তু সুধি সবকে সুধিব লাগিব ৰাস্তাত যাক পায় তাকে সুধিব লাগিব আৰু চাই পিনি মন্দিৰটো কেনেকুৱা লাগিলে আপোনালোকক এই ভিডিঅ'টো দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এই ওপৰৰ ৰাস্তা দি উঠি চাব লাগে। আমাৰ টিমটো এইটো আমি আহি পাম আৰু অলপমান আছে আৰু এইটো মনকা মন্দিৰ হয়। একাগতে এই মনকা মন্দিৰৰ পৰা মানে ভিতৰ সাইডত আছে। এইটো এজন আমাৰ টিমে হয়। মনকা মন্দিৰ, এই মনকা মন্দিৰৰ পৰা মানে ভিতৰ সাইডত যাব লাগে। ৰাস্তা দিয়ে আমি উঠি গৈছো। এইটো পাহাৰ, ধুনীয়া জেগা। এইটো ওপৰৰ ৰাস্তা দি উঠি যাব লাগে। পুৰা উঠি গৈ আছো, উশাহ ল'ব নোৱাৰা হৈছে, ইমান ওখ ৰাস্তা। আমি আহি পাইছো আৰু এই ওপৰত আছে। ভালকে দেখি নাপায়। এতিয়া মই গৈ আছো, আপোনালোকে চাই থাকিব। হৈছে তলৰ ভিউটো ভাল লাগিছে, ইমান ধুনীয়া। এইটো হৈছে গুৱাহাটী চহৰটো আৰু এই ওপৰত আছে আমাৰ বুদ্ধ মন্দিৰটো। এই ওপৰত উঠিব লাগে, এইটো ৰাস্তা দি উঠিব লাগে। ৰাস্তা বহুত আছে, মানে আজি আমি এইটো ৰাস্তা দি উঠিছো। এইটো আমাৰ বিন্দ কিবা এটা কোৱা আকৌ, আজি ভাল লাগিছে নে? ধুনীয়া সঁচাকে দেই। এই ওপৰলৈ আহি পিনি আমি ধুনীয়া ভিউ পাইছো। গেটটো আমি এতিয়া ভিতৰত যাম, আপোনালোকে ভিডিঅ'টো চাই থব। আমি এতিয়া ওপৰলৈ উঠি আছো। পুৰা মানে কি কম আৰু, আজি উশাহ ল'ব নোৱাৰা হৈছে, গৰম উঠি গৈছে। ওপৰৰ পৰা তললৈকে নামি আছো, উঠি আছো। বহুত ভাল লাগিছে, ধুনীয়া। এই আৰু বেকগ্ৰাউণ্ডবিলাক ইমান ধুনীয়া লাগিছে, সেইটো দেখুৱাই দিয়া। এই ওপৰৰ কাইটা আহি আছে। এইটো হৈছে খটখটি, এইটো হৈছে বুদ্ধ মন্দিৰটো পাহাৰৰ ওপৰত আছে। চবে আমি ফটো মাৰি আছো আৰু ভিডিঅ' টিকটক চব বনাই আছে। এই তলৰটো হৈছে মানুহ থকা জেগাটো, আৰু তলত একেবাৰে তলত মন্দিৰ মানে পূজাৰীবিলাক থাকে। এইটো হৈছে ধুনীয়া প্লেচ, আপোনালোকেও চাবৰ কাৰণে আহিব পাৰে। এইটো আছে মানে এই গুৱাহাটীতে আছে, লকৰাৰ পৰা ভিতৰ সাইডত আছে। এইটো ধুনীয়া জেগা, এইটো গুৱাহাটী গোটেই চহৰটো আৰু ধুনীয়া আছে ন। আপোনালোকে চাই পিনি বহুত ভাল লাগিব। Hello guys,
এতিয়া মই বুদ্ধ মন্দিৰ চাই পিনি এতিয়া ৰুমত যাবৰ কাৰণে চবেই ওলাইছোগৈ আৰু এতিয়া আহি থাক আমি বল আমি চাই পিনি বহুত ভাল লাগিলে এতিয়া মোৰ লগত এই বিন্দু আছিলে এই বিন্দু আজি ইয়ালৈ আহি পিনি কেনেকুৱা লাগিলে এই বুদ্ধ মন্দিৰ বঢ়িয়া ক'বই নালাগে আৰু এনেকুৱা মজা লাগিলে ন চাবলৈকে বহুত চালোঁ জেগাবিলাক কেনেকুৱা এনেই এই দৃশ্য গুৱাহাটী গোটেই নগৰটোকে দেখিছে কেনেকুৱা লাগিছে মনটো ফিলিংছটো কেনেকুৱা ভাবিব পৰা নাই ন এবাৰ যদি সময় পাওঁ এই ৰাইজক কি ক'বা আমাৰ এই দৰ্শক ইমান এইটো ভিডিঅ' চাব যোনে যোনে চাব এইবিলাক আহিলে কেনেকুৱা অনুভৱ কৰিব সিহঁতে এনেই অলপ মোৰ মতে অনুভৱ কৰিব লাগে একদম পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ভাবিবই নোৱাৰে আৰু আপোনালোকেও চাবৰ কাৰণে আহিব পাৰে এইটো মন্দিৰটো ওপৰত আছে পাহাৰৰ ওপৰত আৰু এইটো হৈছে পূজাৰীবিলাক ইয়াতে তলতে থাকে আৰু এইটো গুৱাহাটী চহৰটো হয় এতিয়া মই ৰুমত ওলাইছোঁ আৰু এনেকৈ কটিৰ তলে তলে নামি নামি যাব গাইজ আজিলৈ ইমানে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব থেংক ইউ নেক্সট ভিডিঅ'লৈ